আজি চেলেঞ্জৰ আছে চিকেন বিৰিয়ানী, লগতে আমি মাংসৰ গ্ৰেভিটো লৈ লৈছোঁ বেলেগকৈ। ইফালে চিকেন ড্ৰাই ফ্ৰাই আছে, আৰু চিকেন ড্ৰাই ফ্ৰাইৰ লগত খাবৰ কাৰণে আমি চাটনি এটা বনাই লৈছোঁ বিলাহী আৰু জ্বালাই দি। আৰু ইফালে আছে কাঁচা পিঁয়াজ আৰু কাঁচা জ্বালা। তো এইখিনি আছে আজি চেলেঞ্জৰ যোগাৰ। তো আপোনালোকে চাই থাকক, আজি চেলেঞ্জটো পূৰা ধামাকা হ'বৰ কাৰণে যাই আছে। তো লাষ্টক লাগি চাওক। তে বৰ বেছি দেৰি নকৰোঁ, চেলেঞ্জটো আৰম্ভ কৰি দিওঁ। আপোনালোকে চাই থাকক আজি চেলেঞ্জত কোন হাৰিব, কোন জিকিব। 1 2 3 ষ্টাৰ্ট। Udah.
ফিনিছ তো গাইজ মোৰ আগত খোৱা হৈ গ'ল তো ময়ে জয় হ'লোঁ এক পিচ মাংসৰ কাৰণে হাৰি গ'লোঁ